ল'ৰা তই লকডাউনৰ সময়ত এনেকে ঘূৰি ফুৰিছ যে ডক্টৰৰ প্ৰেছক্ৰিপশ্যন ল দৰৱ আনিবলৈ যাওঁ বুলি বিন্দাছ ঘূৰি কি ডাঙৰ কথাটো বেলেগ আইডিয়া মানে তোৰ দেখোন পিঠিটো ৰঙা বেয়া খুন্দিলে বে এমাহৰ আগত দিয়া মায়ে বজাৰ লিষ্টখনকে লৈ গুচি গলো ভুলতে দাদা আপোনালোকে যে ইমান ধুনীয়া ধুনীয়া শ্বুটিংবোৰ কয় অকণমান কেনেকে কয় দেখুৱাব নেকি মই মানে আৰু লাগি নধৰিব কওক মই মানে আৰু মোৰ পুকত ভৰাই দে কেমেৰাটো মোৰ পুকত ভৰাই দে কেনেকুৱা কাপোৰ পিন্ধিলে টিকটকত ফেমাছ হ'ম সোনকালে কওকচোন বাইদেউ মেখেলা পিন্ধিলে ফেমাউস হবা নমস্কাৰ সকলো ল'ৰাই যে কৈ থাকে চব ছোৱালীয়ে চেনি খায় কিন্তু চব ছোৱালীয়ে চেনি নাখায় কিছুমান ছোৱালীয়ে গন্ধাও কেপিও খায় তই বাপে গলি মইতো বিয়াই পতা নাই ই আমাৰ ঘৰ কুকুৰজনী জগিলে 5টা পোৱালি তোৰ সৈতে একেই দেখে ধুনীয়া ল'ৰাটো কেনি গ'ল দেখা নাই নেকি ওচৰত আছো চোৱা আজিৰ পৰা তুমি মোক ফোন মেছেজ একো নকৰিবা আমাৰ ব্ৰেকআপ ঠিক আছে তেতিয়াহ'লে তোৰ লগত 2 বছৰত খৰচ হোৱা 22,551 টকা মোক ঘূৰাই দিবি যদি ঘূৰাই দিব নোৱাৰ তেন্তে মোৰ ঘৰত 2 বছৰ আহি পেলাই কাঁহী বাতি কাপোৰ কানি চব ধুই দিবিহি নহয় জান মই তোমাক এনেহে কৈছিলো আই লাভ ইউ বাবু এতিয়া আহি গলি না অকাতত এইটো কি লিখিলে চাই দেছো মই বুজিব পৰা নাই ধৰিব পৰা নাই বাপেৰৰ মোৰটো বাপেৰৰ মোৰটো কলি যে ইয়াত লিখা আছে বাপেৰৰ মোৰটো ইয়ে ভাই ক তোৰ মাইকীজনীয়ে ইংলিছ কথা ক'ব জানা নাই হে নেজানে কেলে নেজানেনো এই গাঁৱৰ মাইকী হয় গাঁৱৰ মাইকী হয় মই ভাবিছিলো তোৰ মাইকী হয় লাহে লাহে চুজু ভাই পানী নেপেলাবি চুত মাৰি পানী নেপেলাবি তই কেলা কিয় উঠিছিলো মই কেলা